নমস্কাৰ, স্বাগতম মোৰ জানিবলগীয়া কথা চেনেলটোলৈ। আজি মই আপোনালোকক তিনিটা কথা জানিবলগীয়া তিনিটা কথা ক'ম, আপোনালোকে ভালদৰে গুৰুত্ব দি শুনিব। এক নম্বৰ কথাটো হ'ল, যদি আপোনালোকক যান বাহন আৰক্ষী মানে ট্ৰেফিক পুলিচে যদি আপোনালোকক মানে ধৰে, আপোনালোকৰ কিবা ডকুমেণ্টছ নাইকিয়া হ'ল যদি আপোনাক ধৰে, আপোনালোকৰ মটৰচাইকেলখন বা আপোনালোকৰ গাড়ীখনৰ চাবিটো তেওঁলোকে ল'ব পাৰিব নোৱাৰে। উত্তৰ হ'ল নোৱাৰে। এইটো মটৰ ভেহিকল এক্ট 1932 মতে তেওঁলোকে আপোনালোকৰ চাবিটো ল'ব নোৱাৰে। আপোনালোকে যদি অলপ গম্ভীৰ কিবা অপৰাধ কৰে তেতিয়া চাব ইন্সপেক্টৰ ৰেংকৰ মানুহ এজনে চাবিটো ল'ব পাৰে। যদি আপোনাৰ ডকুমেণ্টছ নাই তেনেকুৱা ক্ষেত্ৰত তেখেতলোকে যদি চাবিটো লৈ লয়, আপোনালোকে তেতিয়া কমপ্লেইন কৰিব পাৰে DSP আৰু SP ওচৰত। ইয়াৰ 2 নম্বৰ কথাটো হ'ল, যদি ৰাস্তাত আপোনালোকে কোনোবা এজন এক্সিডেণ্ট হোৱা দুৰ্ঘটনাগ্ৰস্ত মানে এক্সিডেণ্ট হোৱা মানুহ যদি পায়, তেওঁক আপুনি হস্পিটেললৈ লৈ গ'লে আপোনাৰ ওপৰত কিবা মানে আপুনি কিবা আইনী মেৰাপাকত মানে কেছত সোমাব নেকি? উত্তৰটো হ'ল আপুনি কেতিয়াও নোসোমায়, আপুনি এৱাৰ্ড পাব, আপুনি পইচাহে পাব তেখেতক যদি 1 আৱাৰৰ ভিতৰত থ'বগৈ পাৰে এক্সিডেণ্ট হোৱা মানুহজনক। এইটো মানে 2022 চনৰ 15 অক্টোবৰৰ পৰা 31 মাৰ্চ 2026 চনলৈকে আছে। এইটো ইউনিয়ন মিনিষ্ট্ৰী অফ ৰোড এণ্ড ট্ৰান্সপৰ্ট, ইউনিয়ন মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱে এইটো ৰুলছ বনাইছে। এইটো সেই মানুহজনক যদি আপুনি থৈ আহে 1 আৱাৰৰ ভিতৰত, সেই 1 আৱাৰটো সেই মানুহজনক গল্ডেন টাইম বুলি ধৰিব। গতিকে আপোনাক 5,000 টকা দিব আৰু গুড samaritan হিচাপে আপোনালোকক গণ্য কৰিব, আপোনাক এখন চাৰ্টিফিকেট দিব। এইটো MVX ছেকশ্যন এমেণ্ডমেণ্ট এক্ট 2019 MV এমেণ্ডমেণ্ট এক্ট ছেকশ্যন 134(8) এইটো মানে বনাই থৈছে। আপোনাক 5,000 টকা এৱাৰ্ড দিব আৰু গুড samaritan হিচাপে আপোনাক স্বীকৃতিপ্ৰাপ্ত কৰিব। আৰু 1 বছৰ মূৰত 10টা গুড samaritanক গভৰ্ণমেণ্টে লটৰী খেলা কি কৰি নাজানো 1 লাখ টকাকৈ দিব। 1 বছৰ মূৰত 1 বছৰ সেনেকৈ বিচাৰিব, 1 বছৰত 1 লাখ টকা পৰ্যন্ত দিব। এতিয়া হৈ গ'ল আপোনাক যদি কোনোবা এখন 3 নম্বৰ কথাটো হ'ল, কোনোবা এখন ৰেষ্টুৰেণ্টত যদি বেয়া খানা দিয়ে, গোন্ধোৱা খানা দিয়ে, কালি থকা খানা দিয়ে, বা যিটো খানা খাই আপুনি হজম কৰিব পৰা নাই তেনেকুৱা খানা দিয়ে বা বেয়া বস্তু দিয়ে, আপুনি তেতিয়া কি কৰিব? fssai Act 54 কমপ্লেইন কৰিব পাৰে এগেইনষ্ট এই ৰেষ্টুৰেণ্টখনত। fssai মানে হ'ল ফুড ছেফটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া, তাৰ এখন এক্ট আছে, এইটো এটা ডিপাৰ্টমেণ্ট, তাৰ এখন এক্ট আছে। এক্ট 54 মতে আপুনি কমপ্লেইন কৰিলে আপুনি 1 লাখ টকা কম্পেনচেশ্যন পাব। মানে হোটেল বা ৰেষ্টুৰেণ্টখনে আপোনাক 1 লাখ টকা দিব লাগিব। এই 3টা জানিবলগীয়া কথা। জয় অসম।